সন্মানীয় সমূহ অসমবাসী ৰাইজ, মই আজি আপোনালোকৰ আগত বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী চাহাবক গ্ৰেপ্তাৰ কৰিছে সেইটোৰ বিষয়ে দুআষাৰ কথা কম। হয়, আমাৰ সকলোৰে অৱশ্যে বেয়া লাগিছে, কাৰণ যেতিয়া শ্বহীদ ব্যক্তিৰ ওপৰত হয়তো কটুবাক্য কৰা হ'ব তেতিয়া হয়তো বেয়া লাগিব। এতিয়া কথা হৈছে, শ্বেৰমান আলীয়ে হয়তো ভুল কৰিছে, ভুল হোৱাৰ বাবে শ্বেৰমান আলীয়ে ক্ষমাও খুজিছে। আচ্ছা, ক্ষমা খোজাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল, ঠিকে আছে, কোনো কথা নাই, কাৰণ আইন বিৰোধী যদি কিবা এটা কথা হয় তাৰ কাৰণে এজনে শাস্তি পোৱাটো ডাঙৰ কথা নহয়, কিন্তু আইনটো সকলোৰে বাবে সমান হ'ব লাগিব। আজি শিলাদিত্যই যিমান দিন ধৰি মুছলমানক গালি পাৰি আছে, মুছলমানক বৈধ ভাৰতীয়সকলক বিদেশী নামৰ যিটো অপবাদ, এইটোৰ কাৰণে তেওঁক এতিয়ালৈকেও চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এজন হৈছে সত্যৰঞ্জন, এটা অপদাৰ্থ এটা সন্তান, যিজন ব্যক্তি নেকি নিজৰ ধৰ্মকে সন্মান কৰিব নোৱাৰে, নিজৰ ধৰ্মকে সন্মান কৰিব নাজানে, সেইজন ব্যক্তি আৰু বেলেগৰ ধৰ্ম কেনেকৈ সন্মান কৰিব? সত্যৰঞ্জনৰ নিচিনা এজন অপদাৰ্থ এজন ব্যক্তিয়ে আজি যেনেদৰে ইছলাম ধৰ্মৰ ওপৰত কটুবাক্য কৰে, ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কুৰাণ শ্বৰীফলৈ যেনেকুৱা কটুবাক্য কৰে, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামলৈ যেনেদৰে কটুবাক্য কৰে, আজি সেইজন সত্যৰঞ্জনক এতিয়ালৈকে চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই, এতিয়ালৈকে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটো বহুত আচৰিত লাগিছে আমাৰ। আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই, আৰু মুছলমানে কিবা এটা সাধাৰণ এটা টু শব্দ যদি হয়তো শ্লিপ হৈ যায়, কথা কওঁতে যদি অলপ ভুল হৈ যায়, তেওঁক লগে লগে এৰেষ্ট কৰিব লাগে, কাৰণ এওঁ মুছলমানৰ এইটোৱে অপৰাধ যে মুছলমানে কিবা এটা ক'লে লগে লগে এৰেষ্ট কৰিব, কিন্তু বাকীবিলাকে বিজেপিৰ যিবিলাক কৰ্মকৰ্তা সেইবিলাকে হাজাৰো ভুল কৰিলে কোনো ধৰণৰ অপবাদ নহয়। এয়াই হৈছে আমাৰ অসমৰ এটা চৰিত্ৰ, এয়াই হৈছে আমাৰ বিজেপি চৰকাৰৰ যিটো চৰিত্ৰ। গতিকে এই চৰিত্ৰটো আমাৰ পৰিৱৰ্তন কৰিব লাগিব। মুছলমানৰ আমাৰ যিটো কুৰাণ শ্বৰীফ পবিত্ৰ ধৰ্মগ্ৰন্থ, গোটেই বিশ্বৰ মানুহে এইখন গ্ৰন্থ ৰেগুলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহে এইটো অধ্যয়ন কৰি আছে। আজি সেই ধৰ্মগ্ৰন্থক যেনেদৰে অপমান কৰি আছে, ধৰ্মগ্ৰন্থৰ বিভাগে যেনেকুৱা অপবাদ দি আছে, চৰকাৰে এইবিলাক কিয় দেখা নাই? কিয়? আমি মুছলমান কি ভাৰতীয় মানুহ নহয়? আমি মুছলমান কি ভাৰতীয় নাগৰিক নহয়? আৰু আমাৰ যিজন ধৰ্মগুৰু, ইছলাম ধৰ্মৰ যিজন ধৰ্ম প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, তেওঁৰ বিৰুদ্ধে কিমান ধৰণৰ অপবাদ আজি সত্যৰঞ্জনে দি আছে। কিয় চৰকাৰৰ এইবিলাক চকুত পৰা নাই নেকি? আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইবিলাক চকুত পৰা নাই নেকি? আপুনি কি দেখা নাই এইবিলাক বস্তু? কেনেকুৱা অন্যায়ভাৱে কথা কৈ থাকে, মুছলমানক কেনেকুৱা ঠাট্টা বিদ্ৰূপ তিৰস্কাৰমূলক কথা কৈ থাকে না, এইবিলাক আপুনি আপোনাৰ ফালৰ পৰা ক'বলৈ তেওঁক উস্কানি দিয়া হৈছে। আজি বিজেপি পাৰ্টি কৰিছে বুলি যি ইচ্ছা তাই কৰিব, সেইটো কেতিয়াও মানি লোৱা নহয়। গতিকে মানুহৰ জিন্দগীটো এটা জীৱন চক্ৰৰ নিচিনা। গতিকে আমাৰ এটাই কথা, আমি মানৱ জাতি, মানুহৰ প্ৰতি ভাল পোৱা ভাৱ, মানুহৰ প্ৰতি মৰম স্নেহ ভাৱ আমাৰ ভিতৰত থাকিব লাগিব। আজি আপুনি ৰজা হৈছে, আজি আপোনালোকৰ হাতত পাৱাৰ আছে, আজি হাতত পাৱাৰ আছে বুলি আপোনালোকে এনে অন্যায় ব্যৱহাৰ কৰাটো কেতিয়াও ঠিক হোৱা নাই। কাৰণ আপুনিও এজন মানুহ, আপুনিতো বেলেগ বস্তু নহয়।
আমিতো আমাৰ দুনিয়াত যিমান মানুহ জন্মিছে, যিমান মানুহ দুনিয়াৰ বুকুত আহিছে, আমিতো আমাৰ মূল খুঁটি এটাই, আমাৰ যিজন পূৰ্বপুৰুষ এজনেই হয়। মানুহৰ মাজত আমি মানৱতাটো বিতৰণ কৰোঁ, মানুহৰ ভিতৰত হিংসা বিদ্বেষটো আমি বিতৰণ নকৰোঁ। গতিকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যিহেতু আমাৰ অসমৰ এজন নিৰ্বাচিত মুখ্যমন্ত্ৰী, আপুনি যিহেতু আমাৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী, আপুনি সেই হিচাপে প্ৰত্যেক জাতিৰ মানুহৰ মংগলৰ কথাটো আপুনি চিন্তা কৰক, প্ৰত্যেকৰ কল্যাণৰ কথাটো আপুনি চিন্তা কৰক। আপুনি জাতি ধৰ্মলৈ আপুনি ৰাজনীতি নকৰিব বুলি আপোনাক অনুৰোধ কৰিছোঁ। এইটো আপোনাৰ ওপৰত আমাৰ বিনম্ৰ অনুৰোধ থাকিল। সদৌ মই আমাৰ অসমৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ, সৰ্বজাতিৰ উন্নতি কামনা কৰিছোঁ, লগতে আমাৰ অসমৰ হিন্দু মুছলমানৰ এটা সমিল মিলৰ এটা উন্নতি কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।